হে মই মই অসম অসম যাম যাম আৰু বাই আৰু হে আৰু আৰু বিহু বিহু নাচিম। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ৰাতিপুৱাই গাহৰি মাংস এজন আনিব দিছিলোঁ আৰু ধুনীয়াকৈ গাহৰি মাংস বনাই আছোঁ। ৰাতিপুৱা সাজটো আজি গাহৰি মাংসৰ লগতে খাম, আপোনালোকক অকণমান দেখুৱাম, গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। এইফালে ধুনীয়াকৈ গাহৰি মাংস দেখিছে, কিমান মস্তিকৈ গ্ৰেভি হৈছে। গাহৰি মাংস, আলু, বিলাহী দিছিলোঁ বাৰু, তাৰপিছত এইফালে ভাত। এতিয়া ধুনীয়াকৈ ভাতখিনি খাই লওঁ। এইমাত্ৰ ভাত চাত খাই হ'ল আৰু আমি দেওবাৰ দিনত কি কৰোঁ মানে এইবিলাক গাড়ীবিলাক দেখিছে নহয়, এইবিলাক গাড়ীবিলাক ধুওঁ, এক্সট্ৰা মাংস চাংস খোৱাৰ পইচাবিলাক ওলায়। এইফালে এজনে ধুই আছে, এইজন এই গাড়ীবিলাক ধুলে মানে 200, 300, 500 টকালৈ কোনোবাই দিয়ে এইখন গাড়ী। আৰু এইবোৰ গাড়ীও কেতিয়াবা ধুবলৈ দিয়ে, আজি অকল এখনে দিছে। ৰাতিপুৱাই গাহৰি মাংস আনি খাইছোঁ। এইখন গাড়ী আমি ধুনীয়াকৈ এতিয়া ধুলোঁ আৰু এইবিলাক গাড়ী আছে, আজি এইবিলাক ধোৱা নহ'ব কাৰণ আজি বহুত টাইম হৈ গ'ল। আৰু এইকেইদিন আপোনালোকক বাহিৰৰ জেগাবিলাক ঘূৰি দেখুৱাব পৰা নাই আৰু মানে এইখিনি কাম ছুটিয়ে পোৱা নাই। কাম ছুটি পেলাই আকৌ যাম নতুন নতুন ঠাইসমূহ আপোনালোকক দেখুৱাবলৈ। এইখিনি ৰুমতে আছোঁ আৰু ৰুমৰে কিছুমান সৰু সৰু মুহূৰ্তবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাব। আপোনালোকক আজি আমাৰ কোম্পানীৰ বেকগ্ৰাউণ্ডটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ, গতিকে একদম শেষলৈকে চাই থাকিব। আমি সেই ওপৰত থাকোঁ আৰু এইটো হৈছে কোম্পানীৰ 3টা গুদাম আৰু এইফালে আছে গাড়ী চাড়ী আছে। এইফালে গাড়ী পাৰ্কিং কৰা এক্সট্ৰাকৈ জেগা আছে, তাত পাৰ্কিং কৰিলে এক্সট্ৰাকৈ পইচা লয় সিহঁতে। ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন। এইটোৱে আছিলে মোৰ কোম্পানীটো আৰু কোম্পানীটোৰ আগফালে এটা ধুনীয়া বিল্ডিং এটা আছে, এইফালে বনাই আছে। আৰু এইফালে ধুনীয়া, এইফালে বকুল গছ এজোপা আছে। এইজোপা বকুল গছ বহুত ডাঙৰ, ইমান ডাঙৰ প্ৰথমবাৰ মই বকুল গছ দেখিছোঁ। আৰু এইফালে এজন লোকেল মানুহ আছে, আনিছ ইধৰ কুছ বলো। হাই হাই হেল্ল' বোলো। হেল্ল' কেনেকুৱা আছে? কেনেকুৱা আছে? মই কিয় বৰা মই হে মই মই অসম অসম যাম যাম আৰু বাই আৰু হে আৰু আৰু বিহু বিহু নাচিম। নাচিম। অ'কে বাই। আৰু এইখিনিতে এটা কথা কওঁ যে কেৰেলা মানুহখিনি বহুত বেছি ভাল, আৰু কাৰণ ইয়াত মই নিজে থাকি গম পাইছোঁ। আপোনালোকে যদি ৰাতি 12টা 1টা বজাতো যদি আপুনি ৰাস্তাই যদি ঘূৰি ফুৰে, চ' ইয়াৰ লোকেল মানুহে আপোনাৰ একো এটা নকৰে। না চোৰ আছে না ডকাইত আছে। আজিলৈকে 1.5-2 বছৰ হ'ল কেৰেলাত থকা, একো এটা তেনেকৈ চোৰ ডকাইতৰ কথা শুনি পোৱা নাই। হয়, আপোনালোকক ৰাতি পুলিচে সুধিব পাৰে যে ৰাতি ইমান কেলৈ ঘূৰি ফুৰিছ বুলি, তাৰ বাহিৰে আপোনালোকক লোকেল মানুহে একো এটা নকয়। এইফালে ভিডিঅ' বনাই থাকোঁতে বৰষুণে আহিলে চাওক। যদিহে আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব। আপোনালোকক প্ৰতিটো ভিডিঅ'তে কৈ থাকোঁ যে ছাবস্ক্ৰাইব কৰিবলৈ, কিন্তু আপোনালোকে ভিডিঅ'সমূহ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, কমেণ্ট নকৰে। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰ নতুন নতুন ভিডিঅ'সমূহ আৰু ভাল ভাল ঠাইলৈ গৈ ভিডিঅ'সমূহ বনাবলৈ উৎসাহ জাগে। আৰু আগৰ ভিডিঅ'কেইটা যদি মোৰ নাই চোৱা তেনেহ'লে ডেছক্ৰিপশ্যনত মই লিংককেইটা দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ মোৰ আগৰ ভিডিঅ'সমূহ চাব পাৰে। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব।